বন্ধু বান্ধৱীসকল পুনৰ আন এটা মিনি ব্লগ মই চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ভাত সাজ দেখিয়ে ভাল লাগি গ'ল। ঔটেঙা, লফা শাক আৰু কাৱৈ মাছৰ জোল ভাবিলোঁ আপোনালোককো দেখুৱাম। ভাত সাজত আছিলে আলু আৰু বুটৰ ভাজি, অকণমান চাটনি, দালি আৰু মাছৰ জোল। সেইকাৰণে এই মাছৰ ৰেচিপিটো বনাবলৈ বহুত সহজ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি গোটেইটো চাব আৰু সকলোৱে যাতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰে। প্ৰথমতে অলপমান লফা শাক ল'লোঁ ধুই পখালি আৰু কেইটামান আলু গুটি আৰু দুটুকুৰা ঔটেঙা লৈছোঁ। টেঙাটো নিজৰ জোখেৰে দিব। আলু আৰু ঔটেঙাখিনি মই ধুনীয়াকৈ চিটি মাৰি গ'লোঁ আৰু তেল দিলোঁ। তেলত আপোনালোকে মিঠি গুটি দিব, কিয়নো টেঙা জোল। ধুনীয়াকৈ মিঠি গুটি কেইটামান দিলোঁ, দি শাকখিনি দি লৰাই নিমখ হালধি দি ধুনীয়াকৈ লৰাব, বেলেগ একো দিব নালাগে। আৰু শাকখিনি অকণমান সিজাৰ পাছত তাত ঔটেঙা আৰু আলুখিনি সিজাই থোৱা আছিলে যে সেইখিনি অকণমান মোহাৰি তাত দি দিব। মোহাৰি দিলে টেঙাটো ওলাই যায় আৰু তাৰপাছত মাছ দিব। মাছ দি দিলে ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু খানাটো। তেতিয়াহ'লে আপোনালোকে এইটো ৰেচিপি বনাই খাব বুলি মই আশা কৰিলোঁ। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত পুনৰ